আজি আপোনালোকৰ ওচৰত মানে ধুনীয়া ৰেচিপি এটা দিছোঁ। সেইটো হৈছে আপোনালোকৰ ধনিয়া পাত আৰু ৰঙালাও দি পেলাই পকৰা এটা বনাই দেখুৱাইছোঁ। কিছু স্নেক্স আইটেম। আপোনালোকৰ ঠাণ্ডাৰ দিনত মানে ধনিয়া পাতটো বৰ এভেইলেবল হয়। ধনিয়া পাতটো চবেই মানে বহুত ধৰণৰ পকৰা বনায়, কিন্তু এইটো ধনিয়া পাত আৰু ৰঙালাও দি পেলাই এইটো আনকমন এটা পকৰা হয়। বহুত ধুনীয়া পকৰা, আপোনালোকে এবাৰ বনাই চাব। মই বনাইছোঁ, ভালো পাইছোঁ খাই পেলাই, বহুত ভাল লাগিছে। মই আপোনাক দেখুৱাই দিছোঁ। তাৰ কাৰণে আপোনালোকৰ কৈছোঁ মই ধনিয়া পাতখিনি এনেকৈ পূৰা মিহিকৈ কাটি দিয়া নাই, অকণমান ডাঙৰকৈ কাটি লৈছোঁ। জলকীয়াখিনি বৰ দীঘল দীঘলকৈ এনেকৈ কাটি দিছোঁ, 4 পিচ 6 পিচ এনেকুৱা 8 পিচকৈ। ধনিয়া পাতখিনি জলকীয়াখিনি দিছোঁ। ৰঙালাওটো আপোনাৰ এনেকৈ মিহিকৈ কাটিব লাগে। বৰ ধুনীয়া এটা ৰেচিপি হয় ঠাণ্ডাৰ দিনত পকৰা। এইটো স্নেক্স আপোনাৰ চাহৰ লগতো খাব পাৰি, বেলেগ আইটেমৰ লগতো খাব পাৰি, আকৌ গধূলি টাইমত খাব পাৰি, যিকোনো টাইমত আপোনালোকৰ এইটো বৰ ধুনীয়া আইটেম হয়। তাৰপিছত আপোনাৰ লৈছোঁ মই ইয়াত অলপমান নিমখ পৰিমাণ মতে, অলপমান হালধি পাউডাৰ, অকণমান জিৰা পাউডাৰ, অকণমান ধনিয়া পাউডাৰ, বেছি একো নালাগে। তাৰপিছত লৈছোঁ মই চাউলৰ গুড়ি, সেইটো মই মিক্সি গুড়া কৰি লৈছোঁ। ইয়াৰ লগত মিক্স কৰি দিম মই বেচন, সেইটো মোৰ নিজৰ বনোৱা। এইখিনি গোটেইখিনি বস্তু মই মিক্স কৰিম। সেইটো এনেকৈ মিক্স কৰিব লাগিব, বেছি ঢিলা কৰিব নোৱাৰিব। অলপ এইটো এনেকৈ মিক্স কৰি পেলাই অকণমান পানী দিব লাগে, বেছি দিব নালাগে, যাতে বস্তুটো অলপমান তাৰ লগত মিলি যায়। গোটেইখিনি বস্তু ভালকৈ মোহাৰিব লাগিব, বস্তুটো যাতে একদম কমি যায় বস্তুটো। এইটো আমাৰ মিক্সিংটো ৰেডি হৈছে। ঠিক এনেদৰে মিক্সিং কৰিব লাগিব যাতে বস্তুটো কমি যায়গৈ। গোটেইখিনি বস্তু একেলগে মিক্স হৈ যাবগৈ, কমি যাব। বহুতখিনি বস্তু কমি গৈ পেলাই ধুনীয়া হৈ যাব, মিলি যাব এটাৰ লগত এটা। তেলটো মই গৰম কৰি লৈছোঁ। পকৰাখিনি মই ভাজি দিম। এইটো ঠাণ্ডা দিনৰ কাৰণে বৰ ধুনীয়া এটা ৰেচিপি হয়, আপোনালোকে বনাই খাই চাব, বৰ ধুনীয়া লাগে। সেইটো মাজতে আপোনাৰ অলপ লুটিয়াই দিব লাগিব। অলপমান ভাজা হোৱাৰ পিছতে লুটিয়াই দিব এনেকৈ। মই চেপেনা ইউজ কৰিছোঁ, আপোনালোকে বেলেগ ইউজ কৰিব পাৰে। গোটেইখিনি লুটিয়াই দিলোঁ মই। এনেদৰে মই 5 মিনিটমান ফ্ৰাই কৰিম ভালকৈ। বস্তুটো ক্ৰিস্পি হ'ব লাগিব পকৰাটো, বৰ ধুনীয়া এটা টেষ্ট ওলায় ক্ৰিস্পি হোৱাৰ পিছত। মাজে মাজে এনেকৈ লুটিয়াই থাকিব লাগে, নহ'লে চাব বা যাতে জ্বলি নাযায়। এটা ছাইড জ্বলি গ'লে বৰ বেয়া লাগে খাবলৈ, তেতিয়া তিতিকি ভাৱ এটা আহি যাবগৈ। বৰ ধুনীয়া ৰেচিপি। এইটো ৰঙালাও আৰু ধনিয়া পাতৰ পকৰা হয়। বহুত ধৰণৰ পকৰা পোৱা যায়, এইটো ৰঙালাও আৰু ধনিয়া পাতৰ পকৰাটো বৰ ধুনীয়া টেষ্ট হয় এটা। এইটো মানে বহুত জেগাত উপলব্ধ নহয়, বনাই খাই চাব আপোনালোকে। এই পকৰাটো পূৰা ধুনীয়াকৈ ফ্ৰাই হৈ গৈছেগৈ। এতিয়া মই উঠাই দিছোঁ, পকৰা ৰেডি হৈ গৈছে আমাৰ ৰঙালাও আৰু ধনিয়া পাতৰ পকৰা। এই বাকীখিনিও মই তেনেকৈয়ে ভাজিম। এয়া আমাৰ ৰঙালাও আৰু ধনিয়া পাতৰ পকৰা ৰেডি হৈছে। মই ভাজি উঠাইছোঁ মাত্ৰ, গৰম গৰম। ইয়াত আপোনাৰ অলপ চাট মছলা আৰু অলপ নেমুৰ ৰস ছটিয়াই পেলাই, ক'লা নিমখ
চ' এক ধুনীয়া পৰিৱেশন হয়। চাটনি অলপ লগত বনাই ল'ব পাৰে। এইটো যিকোনো চাহৰ লগত খাব পাৰি, ভাতৰ লগত খাব পাৰি, যিকোনো টাইমত চাটৰ আইটেম বৰ ধুনীয়া স্নেক্স হয়। বনাই খাব আপোনালোকেও বহুত ভাল পাব। থেংক ইউ।